আজি বিশেষকৈ আমি আপোনালোকক মাতা কাৰণটো এইটো হৈছে ইয়াৰ আগতে মোৰ লগত আমাৰ স্পোক পাৰ্সন আৰু এক্স এমএলএ সকলে আছে আমাৰ ফৰ্মাৰ প্ৰেসিডেন্ট আৰু এক্স ইএম বিৰাজ সিং ৰংপি আছে এক্স এমএলএ জগত সিং ইটি আছে এক্স এমএলএ হেম সিং টিসু আছে যে বিজেপি অহাৰ পিছত যে আমাৰ যেটো জব গ্যাৰান্টিৰ কথা লৈ যেটো আৰু আমাৰ মহাত্মা গান্ধী ৰাষ্ট্ৰৰ পিতাৰ নাম নাইকিয়া কৰিব খোজা এই এমব্ৰেগা কথা লৈ খালি ইয়াত কাৰ্বি আংলং নহয় অল ওভাৰ আসাম অল ওভাৰ ইণ্ডিয়া আজি প্ৰত্যেকটো জিলাত প্ৰত্যেকটো ডিস্ট্ৰিক্ট আজি প্ৰেছ মিট আছে আজিৰ পৰা আৰম্ভ আমাৰ 30 তাৰিখলৈকে আছে নহয় জানো এইটো ফেজ ওয়াইজ চলি থাকিব আজি আৰম্ভ প্ৰেছ মিটৰ পৰা আৰু সেই যেটো গ্যাৰান্টি জব গ্যাৰান্টি আমি এইটো হৈছে এমব্ৰেগা বাচাও সংগ্ৰাম আমাৰ আজি বিশেষকৈ ক'বলগীয়া এইটো আছে মোদী যেটো চৰকাৰে চেঞ্জ কৰিব খুজিছে এমব্ৰেগাটো এইটো কি হৈছে আমাক আৰু দুখীয়া ৰাইজক কাম কৰিবৰ কাৰণে একটা কনস্টিটিউশনাল ৰাইট দিছে এইটো এনএক্ট কৰা হৈছে যে দুখীয়া মানুহ যাতে যে কাম কৰিব পায় এই সুযোগটো কংগ্ৰেছ চৰকাৰ ইউপিএ চৰকাৰ দিনত তেতিয়া ডক্টৰ মনমোহন সিং প্ৰাইম মিনিষ্টাৰ আছিলে আমাৰ চেয়াৰপাৰসন আছিলে ইউপিএ সোনিয়া গান্ধী আছিলে আমাৰ অসমত আমাৰ চিফ মিনিষ্টাৰ তৰুণ গগৈ ছাৰ আছিলে এইটো কিয় দিবলগীয়া হৈছে এইটো হৈছে কি আমাৰ বহুত ঘৰত আজি যদি বেলেগ ঘৰত কাম কৰিব যায় কিবা অলপ খৰচ পায় কিন্তু নিজৰ ঘৰত যদি এক দুই দিন কিবা কামত যদি ৰৈ যায় কাম কৰিবলগীয়া হয় ডেইলি ওয়েজেস সকলে নিজৰ কাম কৰাৰ সময়ত কি খাব পাব খাবতো লাগিব কাম কৰিব কাম কৰাৰ সময়ত এই সুযোগটো 100 ডেজ জব গ্যাৰান্টি হিচাপে আমাৰ ইউপিএ চৰকাৰ এইটো সুযোগ দিছিলে আৰু এইটো এনএক্ট কৰা হৈছে আৰু যোনে কাম কৰিব ইচ্ছা আছে 15 ডেজ ভিতৰত আপুনি এপ্লাই কৰিলে আপোনাক কাম দিব লাগিব ইয়াত কিছুমান আছে চাৰিটা পইণ্ট আছে ইয়াত your right to work is being stolen জনসাধাৰণ দুখীয়া ৰাইজক কাম কৰিব কাৰণে এমব্ৰেগা দ্বাৰা যি সুবিধা দিছে আগবঢ়াই দিছে হেতু হে দুখীয়া ৰাইজৰ পৰা হেতু stolen চুৰ কৰি ললে এই ৰাইটছটো under এমব্ৰেগা work was a legal guarantee to every rural family across India work had to be provided within 15 days to any family seeking work in any gram panchayat across India or even in 6 scheduled area. Under the Modi Gov change, work will no longer be a right but instead a remedy to be handed out as the Gov decide. The Modi government will pick and choose which gram panchayat will get work. আগত তো যি জায়গাত হলেও আপনি কাম বিচাৰিলে পাব কিন্তু মোদী চৰকাৰ অহাৰ পিছত মোদী চৰকাৰে কাক ক'ত কাম হ'ব লাগে কাক দিব লাগে এটো ডিসাইড কৰে কিন্তু কংগ্ৰেছ সময় দুখীয়া ৰায় যোনে যাক যি লাগে যোনে বিচাৰিছে যাৰ প্ৰয়োজন হয় যাক লাগে বুলি ভাবে যোনে লাগে বুলি কয় সিহঁতক দিয়া হৈছে কিন্তু বিজেপি অহাৰ পিছত এটো নহয় সিহঁতৰ মতে এটো চলে your right to wages is being stolen এই দুখীয়া ৰাইজৰ পৰা আপোনাৰ যেটো অধিকাৰ এটো বঞ্চিত কৰা হৈছে চুৰ কৰা হৈ গল অন্তৰ পৰা it is being stolen as a right আগত আছিলে কি under এমব্ৰেগা work was provided
as notified minimum wages which were increased yearly. আগত কি হৈছিলে বছৰেকত কিমান টকা দিব লাগে কিমান wages হ'ব লাগে হেতু বঢ়াই আৰু দিয়ে work was available 365 days of the year 365 days লগে কামটো যে available কৰা হয় so that families always had an option to seek work at any time of their choosing এই পৰিয়ালসকলে 100 দিনৰ কাৰণে বছৰেকত সিহঁতৰ যিমান যিটো প্ৰয়োজন আছে যোনটো দিন কাম কৰিব পাৰে হেতু সুবিধা দিয়া কৰি দিছিলে ইয়াৰ পিছত মোদী অহাৰ পিছত under Modi gov changes wages will be set arbitrarily with no guarantee minimum and no guarantee of yearly revision Modi অহাৰ পিছত হেতু guarantee নাই কিমান দিব কিটা দিব হেবিলাক ৰিভিজন নাই work will not be permitted during the harvest season খেতি বাতি কৰবা কাম থাকা সময়ত harvesting season এতিয়া সময়ত বলে নাই সবৰটো খেতি নাথাকে সবেটো ধান কাটিব লাগে ধান ৰুব লাগে বুলি নহয় কিছুমান মানুহটো কাম কৰিব নোপোৱা জাগা ধান নুৰুৱা ৰুব নলগিয়া কাটিব নলগিয়া আছে সিহঁতি কি কৰিব কিন্তু সিহঁতি বোলে হাৰ্ভেষ্টিং পিৰিয়ড খেতি কৰা কাটা সময়ত বোলে এইবিলাক কাম নিদিয়ে no so the power of work demand better wages from the other employees will be reduced they will be forced to accept any work they can get with no minimum wages সিহঁতৰ যি ইচ্ছা চৰকাৰে মোদী চৰকাৰে এনেকা কৰি পেলাইছে চৰকাৰে যি দিব ইটো মতে বাধ্যতা কৰি দিব যে তন্তি ইটো মতে কৰিব লাগিব আৰু যি টকা দিব ইটো দ্বাৰাই চলিব 3 নম্বৰ আছে your gram panchayat power are being handed over to contractor কংগ্ৰেছ যেতিয়া আছিলে আজি মোৰ ঘৰত যদি কিবা ফিচাৰী খুন্দিব বুলি ক'লে মোৰ নিজৰ ঘৰত যদি তাত কাম আছে নিজৰ ঘৰত ফিচাৰী খুন্দি থকা সময়তো মই তাত হাজিৰা পাব ডেইলি ওয়েজেস পাব ভালকে সব চলি যায় কিন্তু এতিয়া নহয় বিজেপি চৰকাৰ অহাৰ পিছত এটো নাই বিজেপিয়ে কাম দিব লাগে কন্ট্ৰাক্টৰ হিচাপে আগত ৰাইজে কৈ নিজে ডেইলি ওয়েজেস হিচাপে কাম কৰিবলৈ পাৰে পায় এটা হেতু নাই এটা কিবা কন্ট্ৰাক্টৰ দি দিব সিহঁতৰ মতে কাম কৰিব দিয়ে হিতুৱে বিজেপি চৰকাৰ আছে এই নিয়মটো হিতু হলনি হৈছে যে কোনো গ্ৰাম পঞ্চায়ত তাত কোনো অধিকাৰ নাই কাম কাজ দিব লাগে তাত সুপাৰভাইজ কৰিব লগিয়া মানুহ থাকে এইবিলাক একো কাম নাই ইয়াৰ পিছত এনেকা আছে under the Modi gov changes all decision will be made by remote control from Delhi ইয়াৰ দ্বাৰা কাম নহয় এই ৰিমোট কন্ট্ৰল দ্বাৰাই সব দিল্লীৰ পৰা চলাই আছে কাক দিব লাগে নালাগে এটো যেটো ডিসিশন কিটা সব তাত পৰা হয় the gram panchayat will lose its authority and become merely an implementary agency gram panchayat হিসাবে আছে আমাৰ 6 শিডিউল সকলে ইয়াত আছে তাতো আমাৰ ভিলেজ ডেভেলপমেন্ট কমিটি আছে ব্লক একো অধিকাৰ নাই তাত পৰাই ৰিমোট কন্ট্ৰল কিটা চলাব তাত পৰাই কাম সাম যেনেকৈ যি ধৰণৰ কৰিব লাগে কাক দিব লাগে বা কোনে পাব তাত পৰাই হেতু